নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰক আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোক সকলোৰে হাতে হাতে আজিৰ যুগত এটা স্মাৰ্টফোন আছে, কিন্তু কথাটো হ'ল যে সঁচাকৈ আপোনালোকৰ ফেচবুক একাউণ্টটো কেতিয়াবা হেক হ'ব পাৰে নেকি? যদি হয়, কেনেকৈ হ'ব? তাৰ ওপৰতে আজি আমি কথা পাতিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ফেচবুক একাউণ্টটো হেক হ'ব পাৰে, কিন্তু তাৰ ওপৰত এটা কথা আছে। ফেচবুক একাউণ্টটো হেক হ'ব পাৰে আপোনাৰ প্ৰফেচনেল হেকাৰবোৰৰ পৰাহে। আমাৰ কোনোবা ৰমেশ, সুৰেশ, মহেশ, বিনা, মীনা, তিনাই ফেচবুক একাউণ্টটো হেক কৰিব নোৱাৰে। আপুনি যদি চাই, আপুনি গুগলত গৈ যদি চাৰ্চ কৰে হাউ টু হেক FB পাছৱৰ্ড, দেখাইছোঁ ৰ'ব, 7 ways to hack FB account দেখাই চাওক, ডেট একচুৱেলি ৱৰ্ক, বহুত ৰিজাল্ট পাব। আপুনি ইয়াত নেক্সট পেজো কৰি পেলাই আৰু চাব পাৰে। আপুনি তেনেদৰে ইউটিউবতো যদি চাৰ্চ কৰে, তেনেকৈ লাখ ৰিজাল্ট পাব। ইউটিউবত আপোনাৰ ভিডিঅ' দি পেলাই এনেদৰে ভিউজ আনিবলৈ তিনিটাই কাম কৰে। এইটো চাওক, 1.3 মিলিয়ন ভিউ, 1.3 মিলিয়ন, 58K, 330K, 39K, 663K, 756K, এনেদৰে এইটো টাইটেলৰ পৰা আপোনালোকৰ বহুতো এনেকৈ আহি যায়। কিন্তু সঁচা কথাটো হ'ল যে ফেচবুক হেক কোনো কাৰণতেই নহয়। শুনিবলৈ অলপ বেয়া, কিন্তু ইয়াত যিকোনো এতিয়া কিছুমানে আপোনাৰ লিংকত গ'লে কয় যে ফেচবুকৰ কিছুমান আগৰ MDS চিষ্টেমটোত পুৰণা লুপ হ'ল এটা আছে, তাৰ পৰা আমি ফেচবুক একাউণ্টটো হেক কৰোঁ বা আমুক তামুক। আপোনালোকে কেতিয়াবা আকৌ আহে $20, $10 দিলেও ফেচবুক একাউণ্টটো হেক হয়, কিন্তু সকলো একদম ফেক হয়। আপোনালোকে তাত কোনো কাৰণত পইচা পাতি নিদিব, তাৰ পৰা হ'লে দূৰত থকাই ভাল। আপোনাৰ ফেচবুক হেক হোৱা কেইটামান কথা হ'ল, এটা হ'ল ফিচিং এটেক। আপোনালোকে বানানটো দেখিছে চাগে আপোনালোকৰ ইয়াত। ফিচিং এটেক মানে হ'ল আপুনি যেতিয়া কাৰোবাৰ এটা ID ইয়াত আপোনাৰ একাউণ্টত গৈ পেলাই তাত লগ ইন কৰি দিব, তেতিয়া আপোনালোকৰ মুখৰ আগত এটা পেজ খোল খাই যাব। দেখিলে একেবাৰে হাইলাখ এই অৰিজিনেল আইডিটোৰ নিচিনাই হ'ব। আপোনালোকে ভাবিব যে আপোনালোকে সেই আইডিটো হেক কৰি ল'লে, কিন্তু সেইটো হেক নহয়, এইটো ফিচিং এটেক বুলি কয়। আপোনালোকে সেইটো ধেমালি কৰিব পাৰে কাৰোবাৰ লগত, সেইটো ইণ্টেনশ্যন লৈহে সেইটো মানে বনোৱা হৈছিলে। আপুনি কেতিয়াবা ফেচবুক একাউণ্টটো কিয় হেক হয়? আপোনাৰ কেতিয়াবা ফৰগট পাছৱৰ্ড হয় বা কেতিয়াবা অল্টাৰনেট ইমেইল হয়। ধৰি লওক মই কাৰোবাৰ ইমেইল এটা মোৰ মোবাইলত চলাই আছোঁ আৰু তেওঁৰ ইমেইলটো অল্টাৰনেট ইমেইলত সোমাই আছে তেওঁৰ ফেচবুক একাউণ্টত। তেতিয়া তেওঁ যদি ফেচবুকত ফৰগট পাছৱৰ্ড মাৰি দিয়ে আৰু তেওঁ সেই আইডিটো মোৰ হাতলৈ আহিব ন, তেনেদৰে আপুনি কাৰোবাৰ ওচৰৰ মানুহৰ হেক কৰিব পাৰে। কিন্তু সেইবোৰ বহুত সহজ কথা। কিন্তু ফেচবুক একাউণ্ট হেক হয় কেনেকৈ? আপুনি এথিকেল হেকাৰ হ'লেহে ফেচবুক একাউণ্ট হেক কৰিব পাৰিব। আৰু আমাৰ নদাই ভদাইবোৰে ফেচবুক একাউণ্ট হেক কৰিব কোনো কাৰণত নোৱাৰে। সেইটো মই বাওঁহাতে লিখি দিব পাৰোঁ। কিছুমান কি লগাৰ কৰি পেলাই ফেচবুক একাউণ্ট হেক হয়। মাৰ্ক জুকাৰবাৰ্গো ফেচবুক একাউণ্ট হেক হৈছিলে, সেইটো মই মানি লওঁ। কিন্তু আমাৰ নদাই ভদাই তেনেদৰে নিজৰ গাৰ্লফ্ৰেণ্ডৰ, নিজৰ ঘৰৰ, কিন্তু গাৰ্লফ্ৰেণ্ডৰ বুলিতো ইউটিউবত খুব চাৰ্চ কৰে, তেনেকৈ সেইবাবেই বহুতে আপোনাৰ ভিউ পাইছে। কোনো কাৰণত ফেচবুক একাউণ্ট হেক নহয়। আপুনি ইউটিউবত দৰকাৰ হ'লে চাই ল'ব, বহুত ভিডিঅ' আছে, ভাল ভিডিঅ'। আপোনাৰ ইউটিউবত কোনো কাৰণত ফেচবুক একাউণ্ট হেক নহয়। ইয়াত দেখুৱাবলৈ চব ফেক হয়। তাত নিজৰ আপুনি এটা চাৰ্চ কৰি, আপুনি এটা ট্ৰাই কৰিবচোন বাৰু। আপুনি কোনোবা এটা এনেকুৱা পেজত যাব, ইউটিউবত চাৰ্চ কৰি পেলাই, গুগলত চাৰ্চ কৰি পেলাই আপুনি কাৰোবাৰ নাম এটা এনেই আৰু পাছৱৰ্ডটা মাৰি দিব। সেইটো নাইকিয়া মানুহটোৰ ফেচবুক একাউণ্ট সিহঁতে উলিয়াই দিব। এতিয়া কথাটো হ'ল, ইহঁতে এনেকুৱা কাম কিয় কৰে? প্ৰথম কথাটো হ'ল ইউটিউবে কৰে আপোনাৰ ভিউ পাবলৈ আৰু মনিটাইজেশ্যনটো এনেবল হ'বলৈ। দ্বিতীয়টো হ'ল গুগলত কৰে আপোনাৰ এডভাৰটাইজমেণ্টটো বহুত লগাই থয় আৰু আপোনাৰ ট্ৰেফিকটো বহুত আহে তেনেকুৱা কামত। সেইবাবে আপোনালোকৰ ইউটিউবতো আৰু গুগলত কামবোৰ কৰে, কিন্তু কোনো কামৰ বস্তু নহয়। মাৰ্ক জুকাৰবাৰ্গৰো ফেচবুক একাউণ্টটো হেক হৈছিলে আপোনাৰ ডাটাৰ পৰা। তেওঁ ফাৰ্ষ্টে ডাটাখিনি চুৰ কৰা হৈছিলে আৰু সেই ডাটাখিনিৰ মাজৰ পৰা ফেচবুক একাউণ্টৰ পাছৱৰ্ডটো উলিয়াই সেইটো হেক কৰিছিলে। আপুনি যদি কেতিয়াবা চিকিউৰিটিৰ ৱাইফাইৰ লগতো কানেক্ট হৈ থাকে, তেতিয়া আপোনাৰ ফেচবুক একাউণ্টটো হেক হ'ব পাৰে। কিন্তু এতিয়া যদি আপুনি কোনোবা এটা মানুহৰ পৰা ৱাইফাই লৈ পেলাই নেট চলাই আছে, তেতিয়া মই আপোনাৰ পৰা সেইটো হেক কৰি দিব নোৱাৰোঁ। আৰু আপোনাৰ মই হেক কৰিনো কি কৰিম? আপোনাৰ এথিকেল হেকাৰে ভালকৈ হেক কৰিব আৰু আপোনাৰ পৰা কিবাকিবি ডিমাণ্ড কৰিব। তেনেকুৱা কামবোৰ হয়। কোনো কাৰণত আপোনাৰ ফেচবুক একাউণ্ট হেক নহয়, সেইটো সঁচা কথা। আমাৰ অসমীয়াটো আপুনি ধেৰ পাব, চাব দেই। FB ইন আছামিজ চাৰ্চ কৰক,
আছামিজত নাই নেকি? নাই, ভালেই বাৰু। অসমীয়াখিনিয়ে তেনেকুৱা ইউটিউবত ভিডিঅ' বনোৱা নাই। আছে। কেনেকৈ কৰিব এণ্ড্ৰইড মোবাইলৰ হেক? হোৱাটছএপ হেক কৰক। ফেচবুক একাউণ্ট কেনেকৈ হেক কৰিব পাৰি? আপুনি সকলোতে যাওক, চব ফটুৱা কাম সবা কৰি থৈ দিছে। খোজ কাণত আপোনাৰ একাউণ্ট হেক নহয়। আজিৰ ভিডিঅ'টো এইটোৱে আছিলে, যাতে আপোনালোকে ইউটিউবত এনেই অদৰকাৰী সময় নষ্ট কৰি এই ফেচবুক বা হোৱাটছএপ হেকৰ ভিডিঅ'বোৰ চাই নাথাকে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ।